खुलुमबाय बयखौबो बे समाव आङो मोननैसो गोनां खौरां लानानै फैलायबाय नोंथांमोना थामनेलाव लानानै मोनथिखाबाय जानांगौ 3টার পৰা 5টা সন্তান জন্ম দিয়া হিন্দু পৰিয়াল সকলকহে সরকারি আঁচনি দিব লাগে এটা সন্তান জন্ম দিয়া হিন্দু সকলৰ আঁচনি কাটি দিব লাগে बेबायदि होननानै रायजो राजाफोरनि सिगाङाव बिबुंथि होदों आसाम आयेन आफादनि बुंथिगिरि मानगेट बिश्वजित दैमारी बिथाङा मानगेट बिश्वजित दैमारी बिथाङा बिनि अनगायैबो रायजो राजाफोरनि सिगाङावहाय गोबां बाथ्रा बुंदों नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन दा बिनि सिगाङाव नोंथांमोना नैबे सुंद' आपडेटखौ नायनानै लाग्रोलाय एम राकेश ब्रह्म बिथाङा माखासे बाथ्रा बुंदों বিজেপিয়ে কি ক'ব মই সেইটো ক'বলৈ নাযাওঁ মই আৰু আমাৰ বিটিআৰ চৰকাৰ চলি থাকক এই যিকেইদিন আমাৰ দিন আছে এই 4 মাহ ইয়াত আমি তীব্ৰ গতিৰে আমি এইবাৰ কাম কৰিছোঁ বহুখিনি আঁচনি অলৰেডি ঘোষণা কৰি থোৱা আছে আৰু এই ঘোষণা কৰা আঁচনিবিলাকক সঁচাকে বাস্তৱত মানে একেবাৰে গ্ৰাউণ্ডত নিয়াৰ কাৰণে আমি জোৰদাৰভাৱে কাম কৰি আছোঁ আৰু আমি শুনিছোঁ আমাৰ সন্মানীয় দিলীপ শইকীয়া ছাৰে সেই কথাটো কৈছে আৰু ছাৰে যি চিন্তা কৰে খুব ভাল চিন্তা কৰে আৰু ছাৰে ভৱিষ্যত আহি থকা দিনটো কেনেকৈ লৈ যাব আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত ডাঙৰীয়াও আছে আৰু আমি মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে মই ক'ব খোজোঁ যে অহা 2026 চনত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ মুখ্যমন্ত্ৰী কৰাৰ কাৰণে আমি UPPL আৰু মই বিশেষ কৰি ৰাকেশ ব্ৰহ্ম জোৰদাৰভাৱে কাম কৰি আছোঁ মই এইখিনি কথাই ক'ব পাৰোঁ নাই বৰ্তমানলৈতো আমাৰ এতিয়া 7 তাৰিখত অলৰেডি আমাৰ CWCৰ মিটিং আছে তাত এটা ডিছকাশ্যন হ'ব আৰু এইটোৱে কথা সঁচা কথাটো এইটোৱে যে 40টা সমষ্টিতে আজি আমাৰ বুথ গঠন কৰা হৈছে আৰু এই বুথবিলাকত আমি বহুত ষ্ট্ৰংকে কাম কৰি আছে কিন্তু যেহেতু আমি NDA হিচাপে আছোঁ আমাৰ কথা বাৰ্তাবিলাক আমাৰ তাতে শেষ নহয় আৰু এই কাৰণে আমি ক'ব খোজোঁ সময় বহুখিনি আছে এই সময় থাকোঁতে আৰু বহুতখিনি হয়তো আমাৰ এই মানে দিনবিলাকত বহুতখিনি নতুন কথা আহিব বুলি মই আশাবাদী আৰু এইটোৱে স্পষ্ট বাৰ কৈছোঁ যিহেতু NDA হিচাপে আছোঁ ভৱিষ্যতেও NDA হিচাপে থাকিব গতিকে আগামী সময়ত NDA চৰকাৰ কৰিব আৰু যদি NDA চৰকাৰ কৰিব প্ৰমোদ বড়ো ডাঙৰীয়া চিফ এটা আসন লৈ পেলাই আমাৰ সভাপতি ডাঙৰীয়া বিজেপি তেখেত ডাঙৰীয়াই ভালকৈ চিন্তা কৰিব ক'ত কি কৰিলে ভাল হ'ব আমি তেখেতসকলৰ লগতে আছোঁ মুঠতে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি মানে বিকশিত ভাৰত বনোৱাৰ যোনটো চেষ্টা আৰু অসমখন ভাৰতৰ ভিতৰত তৃতীয় স্থানত থোৱা যোনটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তা সেই চিন্তা সকলোকে সাঙুৰি বনাবৰ দিনতো UPPL সদায় আমি NDA হিচাপে থাকিম বুলি মই ক'ব পাৰোঁ रायजोफोर EM राकेश ब्रह्म बिथांनि सुंद' बिबुंथि लाखिनाय भिडिअ क्लिप सुनानै नोंथांमोना मोनथिखाबाय नङा होमबा बिथाङा मा बाथ्रा बुंदों थारैनो साननो गोनां UPPL दोलोआ गावसोरखौनो दुर्बलता देखायना लानायसो जादों होननानै आङो सानो रायजोफोर बिथांमोना गावसोरखौनो दुर्बल देखायना लानायसो जादों UPPL दोलोआ BJPनि अक्सिजेन नङाब्ला BJPनि मदद नङामोनब्ला BTCआव मालाबाबो सरकार दानो हानाय नङामोन BJPनि मददजोंसो BJPनि অক্সিজেনजोंसो UPPL BTCआवहाय सरकार दानो हादों प्रमोद बड़ोर प्रति आमार शुभकामना থাকিব আৰু যি কেটা সিটত আমি কন্টেস্ট নকৰো সেই কেটা সিটত ডেফিনেটলি আমাৰ प्रमोद बड़ो জিকিয়া হোক তাক আমি কামনা কৰিম কিন্তু আমি নিৰ্বাচনত অকলে খেলিম এইটোৱে কথা বা মানগেট प्रमोद बड़ो बिथाङा गावनि रुवाजों गावनि आथिङावनो दानानै लानाय जादों रायजोफोर मोनथिबायना मानगेट प्रमोद बड़ो बिथाङा गावनि रुवाजों गावनि आथिङावनो दानानै लाबाय दा बिथाङा मा उपायबाव दाथ' BJPआ 40টা সমষ্টিयावबो गेलेगोन होननानै बिथांमोना बुंदों আমি বিটিআর অহা নির্বাচনত আমি শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰিম নিশ্চিত কোনো কনফিউজন থাকিব নালাগে কাৰো ওচৰত কোনোবা হেতু কৰিব পাৰে কেইটাত খেলিব সকলোতে খেলিম 40টা খেলিম আমি এটা স্পষ্ট আৰু মই 40টা লগত ওদালগুৰি 10টা তো কোনো ধৰণৰ কম্প্ৰমাইজ নহয় ওদালগুৰি 10টা খেলিম ইয়াত কোনো কম্প্ৰমাইজ নহয় अब्ला साननानै नाय माबायदि जानो थांगासिनो दङ मानगेट गोविन्द बसुमतारी बिथांनि समष्टियाव बा भैरबकुन्द समष्टियावहाय BJPआ गावसोरसो देरहागोन होननानै BJPनि सासे दैदेनगिरिया खौरांगिरिनि सिगाङाव बुंदों 100% भैरबकुन्दত আমি BJPয়ে জিকিব যিকোনো প্ৰকাৰে BTCত চৰকাৰ গঠনৰ স্বপ্ন দেখিছে BJPয়ে
CEM প্ৰমোদ বড়োৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা নকৰিলেও এইবাৰ উপকাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীৰ বিৰুদ্ধে এঘৰি যুঁজিবলৈ সাজু হৈছে বিজেপি। কাৰণ বিজেপিক এইবাৰ লাগে ডেপুটি CEM আসন। जोबोद साननो गोनां दिनै मानामुनि गोबिन्द बसुमतारी बिथांखौ जोगारनानै बा इउपिपिएलखौ जोगारनानै बिटिसिआव गावसोरसो राज खालामनो दिनै फैगासिनो दङ। आरो बोरैबाबा जोंनि रायजो राजाफ्रा खौसे जायाब्लाना बिटिसिआवहाय नेशनेल पार्टियासो एबा बिजेपियासो सरकार दागोन। যাৰ এটা থাকে তাকতো চৰকাৰী আঁচনিয়ে দিব নালাগে। আমাৰতো এতিয়া হিন্দু মানুহৰ জল অকল ল'ৰা এটা ছোৱালী এটা তাক চৰকাৰী কোনো আঁচনিয়ে দিব নালাগে। আৰু এটা ল'ৰা ছোৱালীক যদি পুহিব নোৱাৰে কি মা দেউতা হ'ল এইটো বুজি পালে না? আৰু যদি তিনিটা হয় এটা পুৰস্কাৰ থাকিব লাগিব। অৰুণোদয় ঘৰ কিবা কিবি পোৱাৰ বাদেও আৰু তিনিটা হলে এজন বাচ্চা যে বেছি কৰিছে না দুইজনৰ তাৰ কাৰণে পুৰস্কাৰ থাকিব লাগে। আৰু চাৰিজন হলে আৰু এটা পুৰস্কাৰ, পাঁচজন হলে আৰু এটা পুৰস্কাৰ। নহ'লে মুস্কিল আছে শাস্ত্ৰীজী, এইটো অলপমান হিন্দুৰ ক্ষেত্ৰত সংখ্যাই কমি গৈ আছে। আমাৰ এতিয়া ল'ৰা ছোৱালী নাই। এতিয়া গৰ্খা মানসিক কতি মানে কি ছড়া ছড়ি হঞ্চ আজকো দিন মা চারজনা পাঁচজনা ছ তইলে আম্মা হয় না? আম্মা কি হঞ্চ পিতা লাগে বাপ আম্মা বুবা মাত্র হয় না? হইলে কি ভয় খানসা খানসি মাইলা মাইলি চাইলা চাইলি ये का हंस হইলে हमरो डिक्शनरी में लिखिरो राख्नु हंस হইলে ये शब्दलाई হয় না? मान्छे तो ছয় না হইলে কি হंस असली আসল আসল ভাই ছয় না তো কাপড়া হंस সাসালাই খুরালাই তো আঙ্গুলি হंस আসল তো হয় না? কি হয় না? বইনি যদি ছয় না তো কইলে হंस হইছে মামি হ্যাঁ এই কি কয় কৰ পৰা আহিব শব্দটো এতিয়া? বাহিৰৰ মানুহ আনকি ক'ব সেই যে ব্ৰিটিছৰ আগৰ পৰা এইটো আছিলে ল'ৰা ছোৱালী নাই গতিকে চবকে আংকল, মতা মানুহ যদি মা দেউতা নহয় তো আংকল আৰু মাইকী মানুহ হলে আন্টি। সিহঁতৰ কিবাই নাছিলে। আৰু শাস্ত্ৰীজী কোৱাৰ নিচিনা বাটে ঘাটে বিয়া পাতি যাই থাকে। ক'ৰ বাচ্চা ক'ৰ কি সিহঁতৰ কালচাৰটোৱেই তেনেকুৱা বুজি পালে ন? এবাৰ মই ব্ৰাজিলত তেনেকুৱা হৈছো। আমি যাক লাইচেন্স অফিচাৰ হিচাপে পাইছিলো বহুত ধুনীয়া ছোৱালী, বহুত ভাল কি মানে পাব্লিক ৰিলেশ্যন বহুত কাম কৰি দিলে। তাৰ পৰিয়াল বিষয়ে সুধিলো, তাৰ ঢেৰ ভাইটি ভণ্টি আছে। কিন্তু ভাইটি ভণ্টি কোনোবা বোলে মানে তোমাৰ ফ্ৰান্সৰ, কোনোবা কবাৰ কেনেকুৱা বোলে মানে দেউতাই কৰ দেশৰ মানুহৰ লগত বিয়া হৈছে এনেকুৱা ধৰণৰ মানে তেওঁলোকৰ জীৱন। গতিকে আমাৰ ডাঙৰ ফেমিলি, আৰু ডাঙৰ ফেমিলিটো আমাৰ নিচিনা নহয়, এটাই জইণ্ট ফেমিলি। আমাৰ ডাঙৰ ফেমিলি বোলে কি হ'ব? এটা দেউতাৰে 6জন 7জন 10জন 12জন হয় না নহয়? আৰু তাৰপিছত খুৰাৰ আছে। ইয়াৰ পিছত খুৰাৰ ডাঙৰটো কি কয় জেঠাটো তাৰ আছে হয় না নহয়? দেউতাৰ ডাঙৰৰ আছে, দেউতাৰ আছে, দেউতাৰ ভায়েকৰ আছে। গোটেই ঘৰখনত মিলি 25-30 জনৰ কম নহয়। কাৰোবাতে একদম মানে 50-60 জন ঘাণ্টি বজাব লাগে ভাত বনালে। এনেকুৱা আছিলে মানে আমাৰ জাগাত আগতে।